दाबो बुंगोन राजखान्थि खालामनाया आंनि जिउनि थांखि नङा। गोबां बखिबाय थायो जाति फानबाय मा फानबाय बायदिसिना, बेखौनो 17 बोसोरसो बुंबाय बिपिएफआ आंखौ। हेलौ मानगोनां रायजो राजा आरो लोगो नोंथांमोननि थाखाय मोनसे गोदान भिडिअ लानानै फैदों आरो दिनैनि गुबै टपिकआनो जाहैबाय जोंहा बिटिसि बा बिटिआरनि चिफ जोंहा मानाव गेदेर प्रमद बर' सारा फंसे बाथ्रा बुंदों जे हाग्रामा महिलारि सारा 17 बोसोराव मावनो हायि खामानिखौ जोङो 5 बोसोरावनो मावनानै दिन्थिबाय आरो मावनानै खिन्थाबाय आरो मावफुंबाय होननानै जोंहा मानाव गेदेर प्रमद बर' सारा बुंदों। दिनै मानाव गेदेर प्रमद बर' सारा आरो फंसे बाथ्रा बुंबावदों जों रायजो राजाफोरनि गेजेराव नोंथांमोना फारसेनिफ्राय खोनासंलांबानो जाबाय। प्रमद बर' सारा सोंथि खालामदों हाग्रामा महिलारि सार बा थामहिनबा बिपिएफनि माखासे दैदेनगिरिफोरनियाव सोंथि खालामदों दि आरो बे सोंथिया मा नोंथांमोना खोनानो मोनगोन। दिनै प्रमद बर' सारखौहाय जाति फानबाय आरो बर' हारिखौ फानबाय होननानै दिनै गोबां रायजो राजाफ्रा बुङो नङासै? दा बिनि बेलायावनो जोंहा मानाव गेदेर प्रमद बर' सारा सोंथि खालामदों जे आंखौहाय जाति फानबाय होननानै बुंदों, नाथाय जाति फानग्रा दखाना बबेयाव दङ? जौ गला फानग्रा दखानखौ नुबाय आं, नाथाय जातिखौ फानग्रा बहा दं बे दखाना सोंथि खालामदों आरो बे दखानखौ सोंदों बबेयाव दं जे जातिखौ फाननो थाखाय आरो बर' हारिखौ फाननो थाखाय दखानदारा बहा दङ आरो बे दखान गलाया बबे जायगायाव, बे बाथ्राखौ जोंहा मानाव गेदेर प्रमद बर' सारा सोंथि खालामदों। अब्ला रायजोफोर नोंथांमोना फारसेनिफ्राय स्टेप बाय स्टेप नुलांनो मोनगोन मानाव गेदेर प्रमद बर' सारा 5 बोसोराव मा मावफुंखो आरो मा मावनानै दिन्थिलांखो, लोगोसे जाति फानग्रा दखाना बबेयाव दं बिनि बागै नोंथांमोना खोनासंलांदो। अब्ला आङो स्क्रिनाव होबाय जोंहा मानाव गेदेर प्रमद बर' सारनि बिबुंथिखौ। আমি যে 4 বছর কাম করিলো আর দলর যেটো অর্গানাইজেশনাল যেটো স্ট্রাকচার আমার কেন্দ্রীয় কমিটি, জিলা কমিটি, ব্লক কমিটি, প্রাইমারি কমিটি আর বুথলৈকে এই গোটেই স্ট্রাকচারটো খুব সিস্টেমেটিক হয়ে গল। রাষ্ট্রীয় দল বা বেলেগ দল সকলে যেনেকে মেনেজ করে সম্পূর্ণভাবে ইউপিপিএল দল আঞ্চলিক দল হলেও আমার গোটেই অর্গানটো খুব স্ট্রং হয়ে গল আর গোটেই মেকানিজমটো খুব রবস্ট আর সিস্টেমেটিক হয়ে গল। গতিকে ইউপিপিএল ইজ রেডি ফ্রম অল সাইড। প্রত্যাহ্বান দলক লৈ নহয়, প্রত্যাহ্বান আসলে আমার সমস্যাক লৈ পেলাই। বড়োলেণ্ড অঞ্চলৰ এটা সময়ত যেটো ভাইলেন্সৰ এটা পৰিৱেশ আছিলে, তাত ভাল নিৰ্বাচনবিলাক হোৱা নাছিলে, মানুহবিলাক ফ্ৰী এণ্ড ফেয়াৰ ভোট দিব পৰা নাছিলে। এই পৰিৱেশটো ভাল পৰিৱেশ ঘূৰাই অনাটো এটা প্ৰত্যাহ্বান আছিলে। গতিকে আপোনালোকে দেখিছে 2020 নিৰ্বাচনত মই ইউপিপিএল প্ৰেচিডেণ্ট আছিলোঁ। ইউপিপিএল প্ৰেচিডেণ্ট হিচাপে মোৰ ওপৰত এটাক হৈছিলে। তেখেতসকলে আমাৰ কনভয়ত এটাক কৰি মাৰি পেলাবলৈ চেষ্টা কৰিছিলে। বহুত জায়গাত ভাইলেন্স হৈছিলে। 2020 আগত যিমান ইলেকশ্যন হৈছে তাক ৰক্তাক্ত হৈছিলে, কোনোবা মানুহ মৰিছিলে। কিন্তু 2020 পিছত আমাৰ চৰকাৰ অহাৰ পিছত এতিয়া যিটো মাৰ্ডাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয় ভাৰতত, এই ডেমক্ৰেচিটো বিটিচিটো খুব ভালকে প্ৰচলন হৈছে। গতিকে সেই প্ৰত্যাহ্বানটো আমি ঠিক কৰিলোঁ। আজি ইয়াত শান্তিটো এটা শান্তি ঘূৰাই অনাটো প্ৰত্যাহ্বান আছিলে, আজি শান্তি ঘূৰি আহিল। নিৰাপত্তা অনাটো এটা প্ৰত্যাহ্বান আছিলে, আজি নিৰাপত্তা ইয়াতে ঘূৰি আহিছে। সমন্বয়টো এটা প্ৰত্যাহ্বান আছিলে, কাৰণ বড়ো অনাবড়ো দুটা ভাগত ভাগাই দিয়া হৈছিলে, আজি ইয়াত সমন্বয় ঘূৰি আহিছে। গতিকে এই এটা প্ৰত্যাহ্বানটো আমি অভাৰকাম কৰিলোঁ, এইটো আমি পাৰ কৰিলোঁ। আৰু ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে হওক বা চৰকাৰী যিটো আনৰুলি বা কৰাপশ্যন আছিলে, এইবিলাক বহুত প্ৰত্যাহ্বান আছিলে। 3000 কোটি টকা প্ৰায় ধাৰ কৰি থৈ গৈছে লাইবিলিটি এটা ক্ষুদ্ৰ কাউন্সিল চৰকাৰত। তাত কোনো অৰ্ডাৰবিলাক চিষ্টেমেটিকেলি কৰা নাছিলে, কামবিলাক চিষ্টেমেটিকেলি দিয়া নাছিলে। প্ৰায় 1500 কোটি টকাৰ কোনো হেড একাউণ্ট নোহোৱাকৈ অৰ্ডাৰ দি গৈছিলে। এইবিলাক প্ৰত্যাহ্বান আছিলে। কিন্তু 4 বছৰত চৰকাৰখনো ঠিক কৰিলোঁ, সমন্বয়টো আনিলোঁ, শান্তিও প্ৰতিষ্ঠা হ'ল, সকলো জাতি জনগোষ্ঠী মৰম স্নেহ বিশ্বাস পুৰা ঘূৰি আহিল। আকৌ এইটো আমাৰ প্ৰত্যাহ্বান আছিলে। দল কেতিয়াও প্ৰত্যাহ্বান হয়, দলটো প্ৰতিদ্বন্দ্বী হয়, দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হয়, চেলেঞ্জ থাকে, এইবিলাক থাকিব। ৰাজনীতি কৰিব অহাৰ লগে লগে কোনোবা দলে কাৰোবাৰ এগেইনষ্ট, কোনোবা দলে কাৰোবাৰ লগত থাকি ৰাজনীতি কৰিব, এইটোতো নিয়মে হয়, এনেকৈ চলি আহিছে ট্ৰেডিশ্যনেলি। কিন্তু প্ৰত্যাহ্বানটো কিটো আছে, দলবিলাক প্ৰত্যাহ্বান নহয় আমাৰ কাৰণে সমস্যাটো প্ৰত্যাহ্বান। বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি নিৰাপত্তা উন্নয়ন, ছাত্ৰ ছাত্ৰীৰ কাৰণে কেজি টু পিজি ভাল শিক্ষা, খেতিয়কৰ কাৰণে খেতি কৰিবলৈ কাৰণে ভাল পৰিৱেশ, ব্যৱসায়ীসকলৰ কাৰণে এটা ছিকিউৰিটি থকা এটা ব্যৱসায় ভালকে যাতে কৰিব পাৰে, এই কথাবিলাক লৈহে আমাৰ ইউপিপিএল দলে ৰাজনীতিত আহিছিলে। ইউজি ব্ৰহ্ম ডাঙৰীয়া 2015 চনত এই ডাঙৰ উদ্দেশ্যটো লৈ ইউপিপিএল জন্ম দিছিলে আৰু সেই কামখিনি আজি কৰিব পাৰিছোঁ। আমি সকলো আনন্দিত হৈছোঁ। नैबे समाव आंनि नखरनिबो रावबो साख्रि मोनाखै थांनाय 3 बोसोराव 6000 साख्रि मोनबाय जाय इन्टारभिउआव पास खालामदों बिनो साख्रि मोनदों। दा बेनिखायनो रायजोफोर मोनसे सोलायनाय लाबोनो थाखाय जोङो फैदोंमोन।
आं सिगांबो कक्लाबारियाव गोबां मिटिं गादों दाबो बुंगोन राजखान्थि खालामनाया आंनि जिउनि थांखि नङा गोबां बखिबाय थायो जाति फानबाय मा फानबाय बायदिसिना बेखौनो 17 बोसोरसो बुंबाय बिपिएफआ आंबो सोंबाय थादों जाति फानग्रा दखाना बहा दं आंनो खोन्था दाबो खोन्थाया जि फाननाय अमा फाननाय दाउ फाननाय बेदर फाननाय दखानफोरखौ नुदो जाति फाननाय दखानखौथ' आं नुवाखै दा जाति फानग्राफोरा लासै लासैनो गैयानिफ्राय गैया जालांदों मानो 17 बोसोर रायजो राजाफोरा गोसो गोरबोजों अनदोंमोन नाथाय बे 17 बोसोराव बिथांमोना रायजोनि अननायखौ बुजियाखिसै जौ जुवा बुलायनाय हिंसायारि थासारि जेरै गोसो एरै सरकारखौ सालायलांदोंमोन नाथाय दिनै बे थेर बेथेर जाबाय